ভাৰতৰ ইতিহাসত কিছুমান কাহিনী কেৱল পঢ়া নহয়, সেই কাহিনীয়ে এজন ব্যক্তিক ভিতৰৰ পৰা সলনি কৰে। এই শিশুটিৰ কাহিনী। যিজনক স্কুলত পানী স্পৰ্শ কৰিবলৈ দিয়া নাছিল, যিজনক ক্লাছৰ বাহিৰত বহিবলৈ বাধ্য কৰা হৈছিল, কিন্তু এদিন সেই শিশুজনেই সমগ্ৰ দেশখনক সম অধিকাৰ প্ৰদান কৰিছিল। এইটো অপমানৰ পৰা আত্মসন্মানৰ কাহিনী। मैं ड्राफ्टिंग कमेटी द्वारा निश्चित की हुई संविधान की रूपरेखा को प्रस्तुत करता हूं और निवेदन करता हूं कि इस पर विचार किया जाए। আন্ধাৰৰ পৰা সংবিধানলৈ আৰু সংগ্ৰামৰ পৰা সন্মানলৈ। আজিৰ কাহিনী কেৱল ইতিহাস নহয়, আপোনাৰ শক্তিৰ কথা সোঁৱৰাই দিয়াৰ কাহিনী। ভাৰতৰ ইতিহাসত কিছুমান নাম এনেকুৱা আছে যিয়ে তালবাৰৰ পৰা নহয়, বিচাৰৰ পৰা ক্ৰান্তি আনিছিল। ডক্টৰ ভীমৰাও আম্বেদকাৰ তেওঁলোকৰ ভিতৰত এজন আছিল। 1891 চনত মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা ভীমৰাও আম্বেদকাৰৰ শৈশৱ সংগ্ৰামেৰে ভৰি পৰিছিল। সমাজে তেওঁক মানুহ বুলি নাভাবিছিল, মাথো অস্পৃশ্য। বিদ্যালয়ত তেওঁক ক্লাছৰ বাহিৰত বহিবলৈ দিয়া হৈছিল, খোৱা পানীয় স্পৰ্শ কৰিবলৈ দিয়া নাছিল। কিন্তু অপমানে তেওঁক ভাঙি পেলোৱা নাছিল, সেই অপমানে তেওঁক শক্তিশালী কৰি তুলিছিল। আম্বেদকাৰে বুজি পাইছিল যে জ্ঞান আটাইতকৈ ডাঙৰ অস্ত্ৰ। দৰিদ্ৰতা আৰু বৈষম্যৰ মাজতো তেওঁ অধ্যয়ন এৰি যোৱা নাছিল। কলম্বিয়া বিশ্ববিদ্যালয় আৰু লণ্ডন স্কুল অৱ ইকনমিক্সৰ দৰে বিশ্ববিখ্যাত প্ৰতিষ্ঠানৰ পৰা শিক্ষা লাভ কৰি তেওঁ প্ৰমাণ কৰিলে যে প্ৰতিভা কোনো জাতিৰ ওপৰত নিৰ্ভৰশীল নহয়। ভাৰত স্বাধীন হল, দেশখনক এনে এখন সংবিধানৰ প্ৰয়োজন হৈছিল যিয়ে সকলোকে সন্মান অধিকাৰ দিব। এই দায়িত্ব ডক্টৰ আম্বেদকাৰক দিয়া হৈছিল। তেওঁ এনে এখন সংবিধান লিখিছিল যিয়ে মাত দিছিল, সন্মান কৰিছিল আৰু নিপীড়িত লোকৰ কোটি কোটি টকা ন্যায়ৰ পথ দেখুৱাইছিল। তেওঁ কৈছিল, মই এনে এটা ধৰ্মত বিশ্বাস কৰো যিয়ে স্বাধীনতা, সমতা আৰু ভাতৃত্ববোধৰ শিক্ষা দিয়ে। ডক্টৰ আম্বেদকাৰৰ কাহিনী আমাক শিকায়, পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, যদি আমাৰ চিন্তা মজবুত হয়, সপোন ডাঙৰ হয়, তেতিয়া মানুহে ইতিহাস সলনি কৰিব পাৰে। এইটো কেৱল আম্বেদকাৰৰ কাহিনী নহয়, এইটো প্ৰতিজন ব্যক্তিৰ কাহিনী যিয়ে আন্ধাৰৰ পৰা ওলাই আহি পোহৰ হ'ব বিচাৰে। ধন্যবাদ।